মই বেয়াকে কোৱা কাৰণে তহঁতে ই ধ্ৰুৱই ৰিয়েকশ্যন দে বোলে ভিক্টৰ দাসে বেয়াকে কৈছে 2.2 মিলিয়ন ভিউজ লৈ কিন্তু মই এটা কথা কৈছো ডিম্পুৰ কিন্তু টেলেণ্ট আছে আজি মই পুলিচ থানাত কিয় আহিলো ন বকাচুদা সৰি তোক So hey guys, welcome back to my YouTube channel Arif Vlogs. তো যেনেকে ভিক্টৰ দাসে লাইভত ডিম্পু বৰুৱা আৰু ধ্ৰুৱজ্যোতি কলিতাক গালি দিছিলে আৰু ঠিক সেইদৰে লাইভত আহি আকৌ ভিক্টৰ দাসে চৰিও ক'লে বলক আমি সিহঁতে লাইভত কি আলোচনা কৰিলে চাওঁ তহঁতৰ দৰে না লিভাৰ আছে না কিডনী আছে মই মৰি যাম কিন্তু মই এটা কথা কৈ থৈ গলো ডিম্পু ধ্ৰুৱকো কৈ থৈ গলো এই ভিক্টৰ দাৰ দৰে মানুহ বিচাৰি নাপাবি মই লিখি দিলো ইমান মৰম কৰা মানুহ সেইটোতো একদম সত্য নিস্বাৰ্থ ভাল পাওঁ দেই ঠিক নিস্বাৰ্থ একদম একো স্বাৰ্থ নাই। আপুনি আমি সকলোকে বিহুৰ শুভেচ্ছা জনাই দিওঁ নেকি আমি এতিয়া মানুহবিলাক কালি ডিম্পু আই লাভ আছে না ইউ ডিম্পু আই লাভ ইউ লাভ ইউ এটা চুমা খাই দে মোক ধ্ৰুৱ মোক এটা চুমা খাই দে লাভ ইউ বেতাল এটা চুমা খাই দে একদম বঢ়িয়া মই যদি কিবা ভুল কৰিছো চৰি নাই বেয়া নাপাবি দেই মানুহটো অলপ পাগলা কিন্তু এটাই কথা কৈছো অন্তৰৰ পৰা সিমানে পাগলা কাৰো বেয়া হব নিদো মই তহঁতক এটা বস্তু লাইভত দেখাই আছো মই মানুহটো তহঁতে ভাবিব পাৰো যে বোলে ভিক্টৰ দা মানুহটো বহুত বেয়া হয় মই বহুত বেয়া তহঁতেতো বেয়া পাব পাৰো কিন্তু মই এটা কথা কৈছো ডিম্পুৰ কিন্তু টেলেণ্ট আছে আজি মই পুলিচ থানাত কিয় আহিলো ন বকাচুদা সৰি তোক চবেই ভাবছিল যে ভিক্টৰ দাসক কেছ দিবা গৈছে বহি না কল্লা কেইটা কেছ পাপা দেখা পাইছা মোৰ পাপাৰ বডিটো ময়ে উঠাইছো আৰু মই মানুহৰ আগত কত লাজ নাপাওঁ সিদিনা মই মদ খাই আছিলো বডিটো যেতিয়া উঠাইছো পোষ্টমৰ্টম কৰিব লৈ গৈছো এইগিলা গোটেই চোলা গোটেই তেজ কিন্তু নিজৰ দেউতাৰ বডিটো যোনদিনা তহঁততো দেউতা আছে ন চবৰে দেউতাৰ বডিটো যোনদিনা কান্ধত উঠাবি ন দেউতাৰ বডিটো যোনদিনা কান্ধত উঠাই লৈ যাব লাগিব ন সিদিনাৰ যিটো দুখ ন দোস্ত সেই দুখটো এই কোটি টকাৰ কণ্টেণ্টে পাত্তা নাপায় দোস্ত গম পাইছেন নাই এই কোটি টকাৰ কণ্টেণ্ট মেটাৰ নকৰে দেউতাৰ বডিটো উঠাই মই ডিম্পু এইখিনিয়ে কলো না দোস্ত ধ্ৰুৱ পাপাৰ বডি পাপাৰ যোনদিনা মানে চা চবৰে এইটো প্ৰকৃত সত্য দেই এভৰি হিউমেন হেজ টু ডাই চবেই যাব লাগিব একদিন আৰু মোৰ জীৱনটো তহঁতে বুজি নাপাবি দে মই কলো ন মোৰ জীৱনটো তহঁতে বুজি পোৱা বহুত দূৰ মোৰ জীৱন কি দেখা পাইছ তহঁতে একো দেখা পোৱা নাই মোৰ জীৱন মোক যিটো অৱস্থাত পেলাই দিছে মোৰ ঘৰখন যিটো অৱস্থাত পেলাই দিছে মানুহ পলাই ফুৰিব লগা অৱস্থা কৰি দিছে মোৰ বুজি পাইছ ভগৱান আছে আৰু আপুনি এনেকুৱা ভগৱানে একো নকৰে ব্ৰ কৰ্মাক ভিক্টৰ দাসে বিশ্বাস নকৰে মানুহে বুজি কৰে মানুহে নাই হব নেকি দাদা হব নেকি দাদা আপনি বেলেগ ৰিকুৱেষ্ট কৰিছো আমি আপুনি কৈছিল বঢ়িয়াকে লাইভ আহিম চালো লাইভ ধুনীয়াকে লাইভ আছো মই কি বেয়া কথা কলো নাই মই জাষ্ট এনাই কৈছো আৰু আজি হব আমি লগ হৈ ধুনীয়াকে কথাখিনি আমি 26 তাৰিখে লগ কৰিম মই ডিম্পুটোক দেখাম মোৰ তাত প্ৰুফ আছে প্ৰুফ পাক্কা দাদা ফাইনেল হাজত ন গোটেইকেইটা চবৰে মাক প্ৰুফ আছে গোটেই প্ৰুফ আছে মই বেয়াকে কোৱা কাৰণে তহঁতে ই ধ্ৰুৱই ৰিয়েকশ্যন দে বোলে ভিক্টৰ দাসে বেয়াকে কৈছে 2.2 মিলিয়ন ভিউজ লৈ মই সৰু মানুহ মই চৰি কৈছো মই ইমানে সৰু মানুহ মই ইমান খিনি সৰু মানুহ মায়ে কিবা মায়ে ফোন কৰিছে মই অসমত নাই তহঁতে যাই মাক একবাৰ মৰম কৰি কিবা এটা এই সৰু সুৰা মাছ দি থৈ আহিবি মোৰ
মোৰ পইচা হ'ব 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 অ'। আপুনি টেনশ্যন ল'ব মোৰ যেতিয়া বাবা আছিল ন তেতিয়া আমি কেলা মাছ কিনিছিলো কেলা উজাল বজাৰত দাদা দাদা হ'ব দিয়ক দাদা প্লিজ ৰিকুৱেষ্ট কৰিছো আপোনাক আজি দাদা প্লিজ আমি 26 তাৰিখে ভালকে কথা পাতিম দাদা 26 তাৰিখে দাদা হ'ব দিয়ক 26 তাৰিখে আমি আছো না প্ৰব্লেম নাই একো প্ৰব্লেম নাই বঢ়িয়াকে চবকে ধুনীয়াকে লাইভ হলো বঢ়িয়া কথা পাতিলো মাক বোৰ আগত এখন এনেকুৱা আমাৰ ধুনীয়া এটা ক্লিয়াৰ হৈ গ'ল বস্তুগিলা গোটাই তো ভাল লাগিল চববিলাক কথা মই পাতি কাকো কিনে ডিম্পু বেয়া নাপাওঁ মই কাকো কাৰো বেয়া কৰা নাই মই কাকো বেয়া নাপাওঁ আৰু আপোনাক কাও বেয়া পাব নকয় সেইটো মই আছো ইয়াতে। যোনে আপোনাক জানে আৰু আপোনাক কোনো বেয়া নাপায় আৰু মই কাকো বেয়া নাপাওঁ ভাই আপোনাক কাও বেয়া নাপাব। মই মানুহটো অলপ পাগলা আছো চেৰা মদ চদ খাই ঘূৰি ফুৰো আপুনি 23 তাৰিখে আহক আমি 26 তাৰিখে লগ পাই আছো আমি চব আছো আপোনাৰ লগত কাৱে নহওক কেনে চব আছো গোটেই অসমখন আছে প্ৰব্লেম নাই একো অসুবিধা নাই একো আমি আছো আজি গুড নাইট দিলো দাদা মোৰ ঘৰত যাওঁ কালি মাঘ বিহু যিহেতু বজাৰ কৰিম আপুনিও আহক ধুনীয়াকে আহক 22 তাৰিখে আহক আমি 26 তাৰিখে লগ কৰিম ধুনীয়াকে ডিম্পু মই নিপু ধ্ৰুৱ যিমানখিনি আছো আমি আৰু ধুনীয়াকে লগ কৰি আপোনাৰ লগত কথা পাতিম ফূৰ্তি কৰিম এনজয় অবয় কৰিম আহিব অবয় আহিম বুলি কৈছে বঢ়িয়াকে কথা পাতিম দাদা ঠিক আছে দাদা বাই বাই গুড নাইট মই চৰি কেলা ডিম্পু আৰু ধ্ৰুৱক এই, বাল নাই, মই নাই, নিচা নাই, অধি নাই, বাল নাই, আমদাল নাই, বগিদাল নাই, বাল হ'ব হৈছে হ'ব, হ'ব, সৰু কথা লগ পাই আছো সোনকালে